হেল্ল' দুদিনৰ ভিডিঅ' একেলগে বনাইছোঁ। হঠাৎ আমাৰ বৰমা গাটো বেয়া হৈ গ'ল। ধেমাজি হস্পিটেলত নি ভৰ্তি কৰালোঁ, এদিন থাকিলোঁ, তথাপিও বৰমা গাটো অলপো ভাল পোৱা নাই। সেইকাৰণে আমি এতিয়া গৈ আছোঁ ডিব্ৰুগড়। আমি আহিছোঁ বৰ্তা, কন্দাই, এনাই আৰু এইফালে বগীবিল পাইছোঁহি। এইফালে বৰমাক দেখি গম পাইছে চাগে ভাল পোৱা নাই অকণো গাটো বুলি। তাৰপিছত আমি হস্পিটেলত সোমালোঁ। হস্পিটেলত সোমাই মানুহৰ ইমানেই ভিৰ মানে আমি প্ৰায় 4-5 ঘণ্টামান ৰখিছোঁ, তেতিয়ালৈকে পেচেণ্ট ভিতৰত যাবই পৰা নাই। আৰু এইফালে ডক্টৰে ধেমাজি ৰিপৰ্টটো চাই পেলাই আমাক ইমাৰ্জেঞ্চিলৈ লিখি দিলে। চ' বৰমা ভিতৰত আছে, আমি বাহিৰতে আছোঁ। তাৰ দেখুওৱা হৈ গ'ল 8টামান বজাত আমি ঘৰলৈ ঘূৰি আহিলোঁ। তাৰপাছতে বৰমাহঁতে আকৌ ৰাতিয়ে গৈছে গুৱাহাটী, তাতে অপাৰেশ্যনটো কৰিব। আৰু এইটো পাছৰটো দিনৰ ভিডিঅ'। মনো শুই আছে, এইফালে ঘৰৰ মানুহখন চব কামত ব্যস্ত হৈ আছে দেখিছে। আৰু এইফালে ফ্ৰিজটো খুলি চালোঁ খাবলৈনো কি আছে। চ' যি পালোঁ তাকে আৰু খাই দিলোঁ টপককৈ। তাৰপিছত এয়া দেখিছেনে আমাৰ এজনী কানি কানি মোক বিচাৰি আহিছে কেনেকৈ। মই লুকাই আছিলোঁ মানে তাই নাজানে বুলি। সকলোৱে প্ৰে কৰিব বৰমা যাতে ভালে কুশলে আহে। আজিলৈ এৰিছোঁ, বাই।